নমস্কাৰ মই শুভাকাংক্ষী ৰাইজসকল সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। মানে আজি ৰ'দটো ইমানেই চোকাকৈ দিছে নহয়, একদম মানে গৰম আৰু পূৰা ৰাতিপুৱাতে গাটো ধুলোঁ যদিও মানে শান্তি পোৱা নাই এতিয়া মই। একদম মানে আকৌ গাটো ধুবগৈ লাগিব আৰু কাপোৰ এখিনিমান ধুলোঁ আজি। তাকে এতিয়া এয়া ভাত বনাবৰ কাৰণে কুকাৰত দালি পাতি দিছোঁ। এইকেইদিনটো প্ৰসাদ আৰু ভাদ মাহতটো আৰু জানেই আৰু সকলোৰে ঘৰতে প্ৰসাদৰ দালি অকণমান বনাইছোঁ, তাতে ভাত কেৰেলা আৰু আলু দি দিছোঁ। তাকে এতিয়া মই এই পিঁয়াজ পেটু অকণমান আছিলে মাছৰ, তাকে বোলো ভাজোঁ। এই পিঁয়াজ আৰু জলকীয়া কাটিবলৈ লৈছোঁ আৰু এজনী উৎপাত কৰি আছে নহয় আমাৰ, এই দেখিছে নাই মোৰ লগে লগে আৰু ইফালে এয়া কুকাৰত মই দালিখিনি বহাই থৈছোঁ। সেইকাৰণে ফেনখন চলাব পৰা নাই, মানে ইমানেই মানে হেৰি হৈছে নহয়, গৰম উঠিছে মানে একদম নোৱাৰি আৰু মানে আৰু বেছি। এই কেৰাহীখন পাতি আৰু তেলখিনি এতিয়া গৰম হৈছে আৰু এতিয়া পেটুখিনি অকণমান ফ্ৰাই কৰি আৰু তাৰপিছতে আৰু পিঁয়াজ আৰু জলকীয়া দি ভাত কেইটামান দি আৰু ভাজি দিম বুলি ভাবিছোঁ। এয়া ফ্ৰাই কৰিবলৈ লৈছোঁ আৰু এতিয়া খাই ভাল লাগে মাছৰ পেটু, সেইটো কাৰণে বোলো খাওঁ। গৰমত এই ভাত ৰন্ধা কামটো মুখৰ কথা নহয় আকৌ, একদম গৰমত খাই গৈছোঁ। গাটো মানে ধোৱা নিচিনা লগাই নাই আৰু আকৌ এবাৰ ধৰিলেহে ভাতকেইটা খাবলৈ পাৰিম। একদম ৰ'দটো দিয়াৰ লগে লগে মানে গৰম আহি যায়। এইফালে ভাত বনাই আছোঁ আৰু আমাৰ দেহা মানুহ চব বকি থাকে কেনেকৈ ইয়াত এই চকীখনতে ধুনীয়াকৈ চাই থাকে আৰু শুই শুই মোক বাৰে ধুনীয়াকৈ শুই চাই আছা মই কি বনাইছোঁ কি নবনাইছোঁ। ধুনীয়াকৈ চব ইমান ধুনীয়াকৈ এনেকৈ বহি সদায় চাই থাকে মোক। মই মানে ৰান্ধি থাকোঁ যে তাই ধুনীয়াকৈ চাই থাকে আৰু সেইটো কাৰণে ভালো লাগে বাৰু, লগতে মানে থাকে যে লগটো এৰি নিদিয়ে তাই। পেটুখিনিও ভাজি আছোঁ, আনফালে আকৌ এয়া দালিখিনি কুকাৰৰ পৰা এয়া খুলিছোঁ আৰু তেলটো মাৰি লওঁ বোলো। এয়া পেটু ভজা হৈ গৈছে আৰু কেৰাহীবোৰ খোলা দেখি নাহাঁহিব দেই আপোনালোকে, কাৰণ মানে কি হয় জানেই নহয় আৰু মোৰ বাচন ধুবলৈ কিমান অসুবিধা হয়। ওপৰত উঠি উঠি ধুব লাগে নহয় জানো, সেইটো কাৰণে মানে আগতেতো এওঁ মানে ৰন্ধা বঢ়াখিনি কৰিছিলে নাই, সেইটো কাৰণে মানে কেৰাহীখন এনেকৈ থাকি গ'ল আৰু তেওঁ মানে মতা মানুহে ধোৱাহে আৰু ক'তনো ভৰি ধোৱা। আচলতে প্ৰথমৰ পৰা যদি মই ব্যৱহাৰ কৰিলোঁহেঁতেন মানে তেতিয়া আৰু ধুনীয়া হৈ থাকিলেহেঁতেন। দালিত নহৰু দি বাৰু তেল মাৰি কোনে কোনে ভাল পায়, মই কিন্তু নহৰু দি ভাল পাওঁ দেই। যিহেতু প্ৰসাদৰ দালিত আৰু নহৰু দিলে আৰু বেছি ভাল লাগে। এয়া নহৰুকেইটা দি দিছোঁ আৰু অকণমান মানে নহৰুকেইটা ৰঙচুৱা হ'লে মানে গোন্ধটো বৰ ধুনীয়া ওলাই। সেই তেল মৰা যে সেই গোন্ধটোতে মানে একদম খাওঁ খাওঁ লাগি যায় আৰু নহয়নে বাৰু। সেইটো কাৰণে এয়া নহৰু দি তেল মাৰোঁ মই। পাঁচফোৰণটো ইমান মানে ব্যৱহাৰ নকৰোঁ, আছে বাৰু পাঁচফোৰণো, কিন্তু মানে কি হয় কেতিয়াবাহে পাঁচফোৰণটো ব্যৱহাৰ কৰোঁ। এনেকৈ নহৰুটোহে ভাল লাগে তেল মাৰি। এতিয়া হালধি অকণমান দি দিম আৰু মই আকৌ বইল কৰোঁতে নিমখ হালধি একোৱেই নিদিওঁ, তেল মাৰোঁতেহে দিওঁ। বইল কৰোঁতে মানে মই জোখটো নাপাওঁ নিমখ দিবলৈও, যিহেতু নতুনকৈ শিকি আছোঁ ন, সেইটো কাৰণে অকণমান আৰু তেনেকুৱা হ'বই আৰু লাহে লাহে শিকিমগৈ আৰু বছৰটো হোৱা নাই ন ভাত ৰন্ধা, এক্সপিৰিয়েঞ্চটো লাহে লাহে হৈ আছে আৰু দালিখিনিত ভাত কেৰেলা আৰু আলু দি দিছিলোঁ লগতে মানে। দালিখিনি তেল মৰা হৈ গ'ল আৰু ভাবিলোঁ অকণমান উতলি থাকক আৰু তেনেকুৱাতে মই এয়া আকৌ ওপৰলৈ উঠি লৈছোঁ চকীখনত। উঠি লৈ ভাবিলোঁ কুকাৰটো ধুই লৈ আৰু একেবাৰে চাউলখিনি ধুই কুকাৰটোত ভৰাই আৰু ভাতটো পাতি থৈ দিম আৰু আমাৰ দেহা মানুহ আকৌ মোৰ পাছফালে দেখিছেনে ইমান ধুনীয়াকৈ শুই আছে। আচলতে তাই লগ নাই যে, আমাৰ লগতে এনেকৈয়ে থাকে, খেলিবলৈও লগ নাই, আমাৰ লগতে খেলি থাকে। সেইকাৰণে মই য'ত থাকোঁ মানে তাই তাতে থাকে আৰু এই চকীখনৰ পাছফালে তাই ধুনীয়াকৈ শুই আছে। মই সেয়া ধুনীয়াকৈ বাচনকেইটা ধুই লৈছোঁ, তাৰপৰা চাউলকেইটা ধুইও আৰু ধুনীয়াকৈ বোলো বহাই দিম। তাৰপৰা হৈ গ'ল আৰু তললৈ নামি আহিলোঁ। তেনেকুৱাতে আকৌ আমাৰ এওঁ আহিলে, এওঁ আকৌ গৈ পটাপট দৌৰি দৌৰি গৈ দৰজাখন খুলি দিছোঁগৈ। এওঁ আহিলে, তাৰপৰা মই আকৌ এয়া গা ধুবলৈ বুলি গ'লোঁ। আকৌ দুই গা ধুই আহিছোঁ দেই এইবাৰ, এতিয়া আৰু ভাত খাবলৈ পাৰিম আৰু ইমানেই গৰম উঠিছেও আজি, একদম মানে গৰমত ক'ত থাকিব পৰা নাই দেই। এতিয়া গাটো ধুই আহি পিনিহে আকৌ ভাল লাগিব। এতিয়া ভাত পাতিলা নে কি তুমি? পাতিলোঁ। নিজকে অকণমান সজাই মেলি এয়া ডাইৰেক্ট আৰু পাকঘৰলৈ বুলি গৈছোঁ। ভাতকেইটাতো এনেও চব হৈয়ে আছে আৰু এওঁ আহি ভাতকেইটা পাতি দিলেহি।
মই ভাতটো মানে নাপাতিলোঁ আৰু গৰমে গৰমে খাম বুলি থৈ গ'লোঁ কুকাৰতে ভৰাই। তাৰপৰা এয়া সকলোখিনি যোগাৰ কৰি আৰু ভাত বাঢ়িবলৈ বুলি ৰেডি কৰি লৈছোঁ। আজি দুপৰীয়া আমাৰ সাঁজ দেখিছেনে, দালি, প্ৰসাদৰ দালি বনাইছিলোঁ, পেটু ভজা, বিট জলকীয়া, কাজি নেমু, এয়া আমাৰ এওঁ খাবলৈ লৈছে। এয়া কেনেকুৱা হৈছে? তাৰপৰা এয়া মাছৰ মাথা দুটা আছিলে বুলি কৈছিলোঁ যে ফ্ৰাই কৰা, তাৰপৰা ৰাতিৰে আকৌ এয়া মাংস ভাজি অকণমান আছিলে। গোটেইবোৰ আৰু ধুনীয়াকৈ উলিয়াই মেলি লৈছোঁ আৰু এতিয়া খাবলৈ। খাই মেলি লওঁ আৰু। ভাল হৈছেনে? খাই লোৱা, ময়ো খাই মেলি লওঁ আৰু দেই। এজনী পিচি মানুহ মোৰ কোচত আছে, তাই এতিয়া শুব এতিয়া, হয় নাই দেখা? শুব এতিয়া এজনী কোচত মই মৰম কৰি আছোঁ, মূৰটো মৰম কৰি দিছোঁ। এতিয়া শুব এতিয়া। এফালে বাপেকে আকৌ এয়া কাপোৰ আনিছেগৈ। গৰমত ওপৰৰ পৰা কাপোৰ আনে মজা। একদম কাপোৰ আছে, একদম কাপোৰ আৰু গৰম উঠি আহিছে। এওঁ ভাগৰ কেনেকুৱা? ভাল লাগিলে নাই ওপৰলৈ গৈ? বহি লোৱা ফেনৰ তলত। আমাৰ এজনী অকণমান শুওঁ বুলি কৈছে, মই শুৱাই দিওঁ বোলো। শুবা? শুৱা। এয়া খাই বৈ উঠি আৰু কি কৰিম আৰু এতিয়া দুজনে এয়া কথাৰ মহলা মাৰি আছোঁ আৰু এনেকৈ বহি আৰু এতিয়া এয়া এনেকৈ বহি আছোঁ। যাবলৈ আকৌ টোপনি এটাই ধৰিছে বুলি কৈছে। এফালে স্কুল ছুটি দিব হ'ব নহয়। ৰ'দটো চোকা যে চকুটো মেলিবই নোৱাৰো। সঁচাকৈ মোৰ মানে অকণমান শুওঁ লাগিছে। আমাৰ আকৌ কিছুমানে শুলেই। আমি দুজনে এনেই কথা পাতি আছিলোঁ বহি পিনি। আকৌ যাবলৈ হ'ব বোলো, একেবাৰে গৈ লোৱা আকৌ দৰজাখন মাৰিবলৈ আকৌ উঠিবই লাগিব যে, সেইটো কাৰণে বোলো গৈ লওঁ। যোৱাৰ পাছত আৰু মই অকণমান বোলো জিৰাম। আৰু যিহে ৰ'দটো দিছে ন, ৰ'দ দিলে মানে হেৰি লাগে আকৌ। সঁচাকৈ ইমান গৰম উঠিছে। এইকেইদিন অকণমান ঠাণ্ডা হৈছিলে, আকৌ এতিয়া আহি গ'ল আৰু গৰমটো। তাকে এতিয়া সেয়া বহি পিনি আৰু কথা পাতি আছোঁ। টোপনি লাগি গৈছে অকণমান আৰু বোলো জীয়াই ল'ব লাগিব। বেছি শুলেই বাৰু তাই। দেখিছা নাই, একদম ধুনীয়াকৈ শুই আছে। কাপোৰখিনি আনি থ'লেহি এওঁ, তাতে শুই আছে তাই। কি লাগে তোমাক? চানগ্লাছযোৰ আছে, তাত উলিয়াই দিছোঁ মই। চানগ্লাছযোৰ লাগে? মুছি দিয়া। নহয়, চকুটো আকৌ মেলিব নোৱাৰি নাই আৰু। মা বোলে কামৰ পৰা দেখাই নাপায় বোলে, দেউতাক কামকে লগাই থাকে। তাই ভাবে চাগে আমাৰ মায়ে বোলে কি পাপাইতো চশমাটো অন কৰি দিব পাৰে, মাকে কথা চাগে বুলি ভাবে। চানগ্লাছযোৰ নহ'লে নহয় নহয়। অঁ, চানগ্লাছ মেইন আৰু ৰ'দত আৰু চানগ্লাছে মেইন ন। সেইটো পিন্ধি লোৱা। একেবাৰে হিৰ' হৈ গৈছা দেই। তুমি যাওঁ বুলি নক'বা দেই, আমাৰ দেহা মানুহে শুনিব লাগিলে একদম মনে মনে যোৱা, মনে মনে যোৱা। মনে মনে যোৱা, তাই নহ'লে আমনি কৰি থাকে একদম। অঁ। জাপি মেলি শেষ হ'ল আৰু দেই, যেনে তেনে ধুনীয়াকৈ আলনাত থলোঁ। পাকঘৰটো কাম কেইটামান আছিলে, সেইকেইটাও কৰি আহিলোঁ। এতিয়া মানে ইমানেই গৰম উঠিছে নহয়, এয়া গোটেই ফুলি চুলি এইবোৰ খুলি দিলোঁ। খাৰু চাৰু একো নাই হাততে, চব খুলি দিলোঁ। এতিয়া গাটো ধুই লওঁগৈ আৰু গাটো ধুইহে মানে ভাল লাগিব আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ। গতিকে আজিলৈ আহিছোঁ দেই, বাই বাই।